নমস্কাৰ। বৰ্তমান সময়ত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এজন বিশেষ ব্যক্তি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনগণৰ প্ৰতি দেখুওৱা দায়বদ্ধতাত অতিশয় অনুপ্ৰাণিত হৈ ডক্টৰ মিণ্টি গগৈ বাইদেৱে লিখা এটি কবিতা মই পৰিস্মিতা শইকীয়াই আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম অসমৰ আকাশৰ দেৱদূত এজন। 2020 চন। অসমে আকাশ আগুৰি মেৰিয়াই ল'ব লগা হ'ল তমসা বসন। নিয়তিৰ বিচাৰত চৌদিশে মৌনতাৰ ৰহণ। গৃহবন্দী জনগণ আঢ্যৱন্তজনে কৰিছে অৱসৰ বিনোদন। আৰ্তজনৰ ঘৰত ক্ৰন্দনৰত শিশুৰ হৃদয় বিদাৰক ভোকৰ আস্ফালন। ৰোগাক্ৰান্তজনৰ সতে স্বদেশৰ চিকিৎসকসকলে মৃত্যুদূতক প্ৰতিহত কৰিবৰ বাবে অহৰহ কৰিছে মহাৰণ। পুণ্যভূমি অসমত প্ৰতিভাত হ'ল মানৱৰূপী দেৱদূত এজন। ৰাজনীতিৰ চাণক্য হিচাপে খ্যাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ নহয় যেন সময়ৰ প্ৰত্যাহ্বান প্ৰতিৰোধী দিগদৰ্শকজন। বাহ, কি অনুপম তেখেতৰ দৰ্শন। দেৱদূতৰ আহ্বানত আৰ্তজনৰ ত্ৰাণকৰ্তা হিচাপে ওলাই আহিল সমৰ্থবান হাজাৰজন। দেহ মন প্ৰাণ ঢালি কৰিলে জীৱন পণ। সাহসিকতা মানৱীয়তা বুদ্ধিমত্তা বদান্যতাৰ ঘটিল পূৰ্ণ প্ৰতিফলন। স্বৰূপাৰ্থত মুহূৰ্ততে দেৱদূতজনে সংগোপনে অসমৰ সকলোৰে হৃদয় মন্দিৰত থিতাপি লৈ অসমীয়াক দিলে যেন পুনৰ জীৱন। এতিয়া বিশ্ব সভ্যতাত জাতিটোৰ অদম্য আগ্ৰাসন। সহযোগিতা কিম্বা সত্যতাৰ ঘটিল মূল্যায়ন। মহামাৰী কৰোনা অথবা COVID-19 নিবাৰণৰ বাবে তেখেতেই কৰিছে দ্ৰুত সফল আয়োজন। সেই দেশৰ জনগণ বিপদৰ সন্ধিক্ষণত মানি লৈ দেৱদূতৰ অমীয় বচন। হৃদয়ৰ সমগ্ৰতাৰে আমিও কৰোঁ আহা অমোঘ বন্দনা নেদেখাজনৰ। সামাজিক দূৰত্ব বজাই ৰাখি দেখুৱাওঁ একতাৰ নিদৰ্শন। জয়ী হওঁ প্ৰকৃতি সৃষ্ট শতিকাৰ এই মহাৰণ। জয়ী হওক দেৱদূত ৰূপী আমাৰ অফুৰন্ত সৈনিকজন। অসমৰ আকাশে বতাহে প্ৰতিভাত হওক নৱ নৱ আলোকেৰে আলোকিত যুগান্তৰৰ এক শুভক্ষণ।